87,000 চৰকাৰী চাকৰি আমি দিলো। জুলাই মাহত আমি আৰু 25,000 বা জুলাই বা আগষ্ট মাহৰ ভিতৰত আমি আৰু 25,000 চাকৰি আমি উলিয়াই দিম। তেনেকে মাজে মাজে চাকৰি কমাণ্ডো বেটেলিয়ন ওলাই থাকে। কিন্তু আমাৰ মাজত যিবিলাক উদ্যোগী ল'ৰা আছে তেওঁলোকে যাতে ব্যৱসায় আদি কৰিব পাৰে তাৰ কাৰণে আমি এটা নতুন আঁচনি লৈছো যে 1 লাখ ল'ৰাক প্ৰথম বছৰ, দ্বিতীয় বছৰ 1 লাখ ল'ৰাক আমি ব্যৱসায় স্থাপন কৰাৰ বাবে বা উদ্যোগ স্থাপন কৰাৰ বাবে আমি 2 লাখ টকাকৈ আমি আগবঢ়াম। 87,000 চৰকাৰী চাকৰি আমি দিলো। জুলাই মাহত আমি আৰু 25,000 বা